গাইজ তোমালোকৰ কি খবৰ আশা কৰা ভাল আছে মোৰো বহুতে ভাল তো আজি মই ব্লগ ভিডিঅ' নহয় আজিৰ ভিডিঅ'টো হ'ব এটা কাহিনী তো আজিৰ ভিডিঅ'টো মই কাহিনীটো কৈ আছোঁ বাৰু ঈদৰ দিনৰ কথা তো ঈদৰ দিনৰ কথাটো হ'ল এটা ল'ৰাই এটা ছোৱালীক ভাল পায় তো সেই ল'ৰাটো মোৰ ফ্ৰেণ্ড হয় তো ফ্ৰেণ্ডে ঈদৰ দিনা নামাজ পঢ়ি আহি পিনে ফজৰৰ নামাজ পঢ়ি আহি পিনে ছোৱালীটোক ফোন মাৰিছে তো বাট ব্লক কৰি থৈছে তাৰ নাম্বাৰটো তাৰ পিছত ঈদৰ নামাজ পঢ়ি আহি পিনে ফোন মাৰিছিল তো সেইটো ব্লক কৰি ৰাখিছে তাৰ পিছত 1 ঘণ্টামান পিছতে ছোৱালীটো ফোন মাৰিল হেল্ল' তুমি ক'ত আছা তো ল'ৰাটো কল যে মোৰ মোবাইলটো মোৰ নাম্বাৰটো ব্লক কৰি থৈছা তো সেইটোৱে ডাইৰেক্ট মূল কথা আহোঁ নেকি তো মূল কথাটো হ'ল ঈদৰ দিনৰ কথা তো ছোৱালীটাই কৈ আছে তুমি সেইটো লোকেশ্যনত যাই পিনে 5 মিনিট ৰখা মই 5 মিনিট গৈ আছোঁ তো ল'ৰাটোৱে 5 মিনিট কিয় তাতে সারা দিনটা থাকিব রাজি আছে তো ল'ৰাটো 5 মিনিট কিয় 5 ঘণ্টা থাকিব পাৰে তো হেনেকেই ল'ৰাটো 3 ঘণ্টামান থাকিল তো ছোৱালীটো নাহিল পিছতে 5 মিনিট হৈ গ'ল তাৰপিছত ফোন মাৰিল 5 মিনিট নহয় বাৰু 50 মিনিটমান হৈ গ'ল যে ফোন ব্লক কৰি থৈছে তো ফোন নালাগে তো তাৰ 3 ঘণ্টামান থাকিল ল'ৰাটো থাকাৰ পিছত অসহ্য হৈ গ'ল তে মই জানো যে নাহিব মানে মোৰ কথা নহয় নাহে তাৰপিছত ল'ৰাটো গৈছে ল'ৰাটো মানে কি তাই পিলপিলি চলাই বাৰু তাই পিলপিলিখন লৈ অলপমান ফুৰিব গৈছিল ফুৰিব যোৱা নাই মানে ভাড়া মাৰিছে তাই ঈদৰ দিনা তো ঈদৰ দিনা ভাড়া মাৰোতে তো লাষ্টত 4টা বজাত ছোৱালীটো ফোন মাৰিল যে হেল্ল' তুমি ক'ত আছা ডাইৰেক্ট ল'ৰাটো কল মই অমুক জেগাত আছোঁ তো কোৱা তুমি কি ক'বা তোমাৰ লগত কথা পাতিব মন নাই এতিয়া তুমি 5 মিনিটৰ কথা কৈ মানে 3 ঘণ্টা যে মই তোমাৰ ঘৰৰ ওচৰত যাম তো 5 মিনিট ৰখা মই যাই আছোঁ তো ল'ৰাটো গ'ল 5 মিনিটত যাই পিনে তাতে ছোৱালীটোক দেখি পিনে ল'ৰাটো পূৰা ইমোশ্যন হৈ গ'ল যে বহুত মানে ইমানে ভাল পাইছিল ল'ৰাটো তো আপিটো সেইটো বুজি নাপাল ঠিক আছে তাৰপিছতে সেই ল'ৰাটো আহিল ঘৰত অহাৰ পিছত ঈদৰ 4 দিন পিছত ছোৱালীটো ফোন মাৰিল হেল্ল' তুমি ক'ত আছা মই ঘৰত আছোঁ যে তুমি ইয়াতে আহিব পাৰিবা নেকি হ'ব মই আহি আছোঁ 5 মিনিটৰ পৰা 5 মিনিটত তাই আহিল আহি পিনে ছোৱালীটোক দেখি পিনে মই লাষ্ট কথাটো ক'ল যে মই এটা খালি তোমাৰ লগত ফটো উঠিম যে মই তোমাৰ ঘৰৰ ওচৰত যাম তো 5 মিনিট ৰখা মই যাই আছোঁ তো ল'ৰাটো গ'ল 5 মিনিটত যাই পিনে তাতে ছোৱালীটোক দেখি পিনে ল'ৰাটো পূৰা ইমোশ্যন হৈ গ'ল যে বহুত মানে ইমানে ভাল পাইছিল ল'ৰাটো তো আপিটো সেইটো বুজি নাপাল ঠিক আছে তাৰপিছতে সেই ল'ৰাটো আহিল ঘৰত অহাৰ পিছত ঈদৰ 4 দিন পিছত ছোৱালীটো ফোন মাৰিল হেল্ল' তুমি ক'ত আছা মই ঘৰত আছোঁ যে তুমি ইয়াতে আহিব পাৰিবা নেকি হ'ব মই আহি আছোঁ 5 মিনিটৰ পৰা 5 মিনিটত তাই আহিল আহি পিনে ছোৱালীটোক দেখি পিনে মই লাষ্ট কথাটো ক'ল যে মই এটা খালি তোমাৰ লগত ফটো উঠিম তো আহি পিনে খালি ছোৱালীটোক ক'ল এটা প্লিজ মোক খালি ফটো লাগে মোক দেখিব পুৰা মন যায় তো তোমাক বহুত দেখিব মন যায় তো প্লিজ এখন ফটো উঠা তো ছোৱালীটো ফটো উঠা নাই তো ল'ৰাটো আৰু বেয়া লাগিল মনটো তো এইখিনি আছিল কাহিনীটো আৰু কোনখিনি জেগা আছিল তো সেইখিনি জেগা মই দেখাই আছোঁ তোমালোকক ব্লগ আমি জেগাখন দেখাই দি আছোঁ তো ইয়াতে ল'ৰাটো বহি আছিল তো ইয়াতে তাৰ ফ্ৰেণ্ডটো বহি আছিল আৰু ছোৱালী দুটা তো ইয়াতে বহি আছিল তো ছোৱালীৰ ফ্ৰেণ্ডটোত ইয়াতে বহি আছিল তো ইয়াতে গল্প কৰি আছে তো ল'ৰাটোৱে ক'ল যে আহাচোন এটা কথা ক'ম তো সেইটো কথাখন শুনা নাই ঠিক আছে তো তাৰপিছতে যে ল'ৰাটো ক'ল মই ঘৰত যাম তো তোমাৰ লগত কথা পাতিব মন নাই তো আজিৰ পৰাই মই মই কোনোদিনো মই তোমাক নেদেখোঁ আৰু তোমাক ভাল নাপাওঁ কোনটো আৰু আবি মাছিক মই কোনোদিনো বিশ্বাস নকৰোঁ আজিৰ এই ভিডিঅ'টো কি বুজি পালে সেইটো কোৱাচোন তো এইটো কাহিনীটো মোৰো বেয়া লাগিছে তো কাহিনীটো শুনি পিনে তো এনে 3 বছৰ ৰিলেশ্যনশ্বিপ আছিল আমাৰ তো আজিৰ ভিডিঅ'টো এইখিনি তো অলপমান কাহিনী শুনিছে যদি অলপমান বল খেলা চাওক